নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকলৈ লৈ আহিছো এটি নতুন ৰেচিপি আৰু নতুন ৰেচিপিটো হ'ল আপোনাৰ স্মক পৰ্ক উইথ বেম্বো শ্বুট এয়া মই হাফ কেজি পৰ্ক মানে গাহৰি মাংস লৈছো আৰু ইয়াতে মই এচামুচ হালধি দিম এই হালধিখিনি ধুনীয়াকৈ মিহলাই ল'ব লাগিব আমি মিহলাই লৈ আমি ধুনীয়াকৈ চালনীত জুইৰ ওপৰত অলপমানকৈ শুকাব লাগিব তেতিয়া তাৰ ফ্লেভাৰটো ধুনীয়া আহিব এয়া আমাৰ হালধি খনা হৈ গৈছে এয়া আমি জুইৰ ওপৰৰ চালনী বান্ধি পেলাই ধুনীয়াকৈ কলপাতত এই মাংসখিনি আমি শুকাবলৈ দিব লাগিব অলপমানকৈ এয়া মোৰ জুইৰ ওপৰৰ চালনী ৰেডি আছে আৰু এই ধুনীয়াকৈ তলত জুই জ্বলি আছে আৰু আপোনাৰ এই চালনী কলপাত পৰা আছে কলপাতত এতিয়া আমি মাংসখিনি ধুনীয়াকৈ দি দিম মোৰ স্মক পৰ্ক এয়া মই তলফালে জুই দি দিছোঁ আৰু ওপৰত এয়া চালনীত কলপাত দিয়া আছে কলপাতৰ ওপৰত মাংসখিনি ধুনীয়াকৈ মই দি দিছোঁ আৰু এতিয়া মাংসখিনি ধুনীয়াকৈ গৰম হ'ব আৰু এটা ধুনীয়া গোন্ধ আহিব এটা ধুনীয়া ভাল ফ্লেভাৰ আহিব এয়া মোৰ মাংসখিনি প্ৰায় ৰেডি হৈ গৈছে স্মক কৰা এয়া তলত আপোনাৰ জুই জ্বলি আছে এয়া মাংসখিনি ধুনীয়াকৈ ৰেডি হ'ল আৰু কালাৰো চেঞ্জ হৈছে আমাৰ মাংসখিনি জুইত দিয়া হৈ গ'ল আৰু এতিয়া আমি মাংসখিনি দেখিছোঁ আপোনাৰ তেল ধুনীয়াকৈ ওলাইছে মাংসৰ কালাৰো চেঞ্জ হৈছে এতিয়া আমি এইখিনি নি পেলাই ধুনীয়াকৈ ৰান্ধিমগৈ এইখিনি ধুনীয়াকৈ ইয়ালৈ লৈ ল'লোঁ এই আমাক চব্জিটো বনাবলৈ স্মক পৰ্ক উইথ বেম্বো শ্বুট বনাবলৈ আমাক কি সামগ্ৰী লাগিব এয়া মই দেখাই আছোঁ আমাক হালধি লাল মিৰ্চ এয়া আপোনাৰ জিৰা আৰু ধনিয়া পাউডাৰ এইটো বেম্বো মানে বাঁহৰ গাজা আৰু এয়া আপোনাৰ গৰম মছলা এই তেজপাত আৰু 4টা শুকান জলকীয়া আৰু এয়া আমাৰ কাটা ধনিয়া পাত আমাক লাগিব নহৰু আৰু আদাৰ এয়া পেষ্ট কৰি থৈ দিয়া হৈছে এই নিমখ লাগিব আৰু 2টা মিডিয়াম সাইজৰ পিয়াজ মই কাটি লৈছোঁ আৰু আপোনাৰ এয়া মিঠাতেল লাগিব গৰম হৈ গৈছে আৰু মই ডাঙৰ চামুচৰে এচামুচ তেল দিছোঁ কেৰাহী গৰম হৈ গৈছে আমি কাটি থোৱা পিয়াজখিনি ইয়াতে এতিয়া দি দিম পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব পিয়াজখিনি ৰঙচুৱা হৈছে আমি কাটি থোৱা তেজপাত আৰু 4টা শুকান জলকীয়া দি দিছোঁ পিয়াজখিনি ব্ৰাউন হৈ গৈছে ইয়াতে আমাৰ এয়া স্মক পৰ্কখিনি আমি মাংসখিনি ভজা হৈছে আমাৰ এয়া বেম্বো শ্বুট মানে বাঁহৰ গাজখিনি এতিয়া আমি ইয়াতে দি দিছোঁ আমাৰ হালধি পাউডাৰ দিছোঁ এই আমাৰ ৰেড চিলি পাউডাৰ এচামুচ এয়া জিৰা আৰু ধনিয়া পাউডাৰ এচামুচ আৰু নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব ডাঙৰ চামুচৰে এচামুচ পানী দি দিছোঁ আমাৰ চব্জি আপোনালোকে দেখিছে কালাৰো ধুনীয়া হৈছে গোন্ধও বৰ ধুনীয়া আহিছে আৰু আপোনালোকৰ আৰু 10 মিনিটমান যদি আমি থ'লে মানে আৰু হ'ব আৰু চব্জি ৰেডি হৈ গ'ল আপোনালোকে দেখিছে কালাৰ ইমান ধুনীয়া হৈছে গোন্ধও বৰ ধুনীয়া আহিছে আমি কাটি থোৱা কাটা ধনিয়াখিনি আমি ইয়াতে মিলাই দিম এতিয়া এয়া আমাৰ চব্জি ৰেডি হৈ গ'ল স্মক পৰ্ক উইথ বেম্বো শ্বুট মোৰ চব্জি ৰেডি হৈ গ'ল স্মক পৰ্ক উইথ বেম্বো শ্বুট আপোনালোকৰ ট্ৰাই কৰি চাব খাই বৰ ভাল লাগে ফ্লেভাৰো বহুত ধুনীয়া আহিছে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল বটামটো বজাই দিব মোৰ অহা নতুন ভিডিঅ'বিলাক পাবলৈ